ভগৱানৰো দুখ লাগে জানেনে আৰু ভগৱানৰ দুখ লাগি নিজে সৃষ্টি কৰা মন্দিৰ নিজে ধ্বংস কৰিছিলে আৰু সেই মন্দিৰ দেখাবলৈ আপোনালোকক মই লৈ গৈ আছোঁ আৰু এতিয়া আমি আছোঁ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ শিঙৰি বাগানৰ মাজে মাজে এতিয়া আমি গৈ আছোঁ সেই বিশেষ ঠাই চাবলৈ বলক 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 যাওক ইফালেদি সোমাই আহিলোঁ শিঙৰিতে হয় এয়া আৰু ইফালে ইমান ধুনীয়া মই বেক কেমেৰা ইউজ কৰি আপোনালোকক দেখাম ফ্ৰণ্ট কেমেৰাৰে কৰি থাকিলে আপোনালোকে অলপ বুজিবলৈ অসুবিধা পাব গতিকে আহক মা এইখন পঢ়িলে পঢ়ি লওঁ ৰ'বা বঢ়িয়া লাগিছে ন চাওকচোন এয়া আমাৰ শিঙৰিত আমাৰ বুলিয়ে কৈছোঁ দিয়কচোন আমাৰ ওচৰৰে সৰুৰ পৰা দেখিছোঁ কিন্তু ইয়ালৈ অহা নাছিলোঁ ইমান ধুনীয়া ঠাই আমি বাহিৰলৈ যাওঁ অসমৰ বাহিৰত যাওঁ ফুৰিব যাওঁ বহুত কিবা কিবি চাওঁ কিন্তু অসমতো যে ইমান ধুনীয়া ধুনীয়া বস্তু আছে আমাৰ ঘৰৰ ওচৰতে যে ইমান ধুনীয়া ধুনীয়া বস্তুবোৰ থাকে সেইবোৰ আমি গমেই নাপাওঁ গতিকে কি মজা লাগিছে চাওক ৰ'ব এফালে বহু হাজাৰ বছৰ পুৰণি ইতিহাসৰ কিছু ক্ষুদ্ৰ অংশ আৰু এফালে সেউজীয়া পৰিৱেশ ইয়ালৈ আহি সঁচাই কৈছোঁ সেউজীয়া আৰু ইতিহাসৰ মাজত মানে ইমান ভাল লাগিছে থাকি পেলাই বহুত বেছি ভাল লাগিছে আৰু এই ঠাইখিনিৰ এটা সাংঘাতিক ইতিহাস আছে আৰু যিখিনি মই জানো সেইখিনি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিছোঁ গুপ্তেশ্বৰ মন্দিৰৰ ইতিহাসৰ ওপৰত মই এটা ভিডিঅ' দিছোঁ গতিকে যিসকলে চোৱা নাই লিংকটো মই তলত দি দিম আপোনালোকে চাই ল'ব পাৰে আৰু গুপ্তেশ্বৰ মন্দিৰ নিৰ্মাণ কৰিছিল স্বয়ং বিশ্বকৰ্মাই আৰু যেতিয়া মহাদেৱৰ বাবে স্বয়ং বিশ্বকৰ্মাই নিজে নিৰ্মাণ কৰিছিলে গুপ্তেশ্বৰ মন্দিৰ তাৰ পাছত মহাদেৱে বিশ্বকৰ্মাক ক'লে যে আপুনিও আপোনাৰ বাবে ওচৰতে এটা মন্দিৰ নিৰ্মাণ কৰি লওক তাৰ পাছত মহাদেৱৰ কথা শুনি বিশ্বকৰ্মাই নিজে নিজৰ বাবে এটা মন্দিৰ নিৰ্মাণ কৰিলে আৰু যেতিয়া মহাদেৱে বিশ্বকৰ্মাই নিৰ্মাণ কৰা মন্দিৰ দেখা পালে তেতিয়া মহাদেৱৰ সাংঘাতিক খং উঠিলে আৰু তেওঁ ক'লে যে আপুনি মোৰ মন্দিৰ মাত্ৰ এটা দিন সময় লৈ আপুনি নিৰ্মাণ কৰিছিল আৰু আপুনি নিজৰ মন্দিৰ 5 দিন সময় লৈ আটাইতকৈ ধুনীয়াকৈ নিৰ্মাণ কৰিছে আৰু সেই কথা শুনিবলৈ পাই বিশ্বকৰ্মাৰ সাংঘাতিক দুখ লাগিলে আৰু সেইবাবে তেওঁ নিজৰ বাবে নিজে বনোৱা মন্দিৰ তেওঁ নিজে ধ্বংস কৰিলে আৰু সেই তাহানিৰ পৰা এতিয়ালৈকে সেইবাবে এই মন্দিৰ হেলনীয়া হৈ আছে আৰু এই মন্দিৰৰ ভগ্নাৱশেষবোৰ অত্যত পৰি আছে ইমান যে শান্তি লাগিছে নহয় এইখিনি ঠাইত মাহঁতে এফালে চাব হা মা জেঠু ডিকি দাদা জেঠাই চবেই ফটো উঠি আছে মোকো মাতি আছে কিন্তু মোৰ মানে ইমানেই ভাল লাগিছে মোৰ অকলে থাকিব মন গৈছে কিন্তু ধুনীয়াকৈ আহি গান শুনিবলৈ খুব ভাল লাগিব নিজৰ ভালপোৱা গান খুব ধুনীয়া কিতাপ পঢ়িবলৈ ভাল লাগিব ইমান ধুনীয়া মানে পৰিৱেশটো বহুত বেছি ধুনীয়া আৰু আপোনালোকেও আহিব পাৰে শিঙৰি মন্দিৰলৈ আহিলে ইফালেও সোমাই যাব পাৰে আৰু অসম চৰকাৰলৈ অনুৰোধ জনাইছোঁ যে কথাবোৰ যাতে মানে জনসাধাৰণলৈ গুচি যায় যে ইমান ধুনীয়া অসমতো ইমান ধুনীয়া ধুনীয়া ঠাই আছে ইমান ধুনীয়া ধুনীয়া সেই ঠাইবোৰৰ ইতিহাস আছে সেইবোৰ যদি আমি মানে অকণমান বহলাই প্ৰচাৰ কৰিব পাৰোঁ তেতিয়াহ'লে অসমৰ পৰ্যটকসকল বা অসমৰ মানুহখিনি অহাৰ লগতে মানে অসমৰ ৰাইজসকল ইয়াত আহি পেলাই নিজৰ ঠাইৰ কথাখিনি গম পোৱাৰ লগতে নিজৰ ঠাই চোৱাৰ লগতে পৰ্যটকসকলো আহিব পাৰিব বাহিৰৰ পৰা আৰু তেওঁলোকেও চাব পাৰিব আৰু আমাৰ অসমখন সঁচাকৈ চহকী চাৰিওফালৰ পৰা চহকী চাওক না কিমান ধুনীয়া ঠাই এইবোৰ কিমান ধুনীয়া ঠাই সঁচাকৈ বহুত বেছি ভাল লাগিছে আহি আৰু আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব মানে বহুত বেছি ভাল লাগিছে একদম শান্তিৰে ইয়াতে আহি বহিবলৈ বহুত ভাল আৰু একদম মানে যদি কেতিয়াবা মন চন বেছি বেয়া হৈ থাকিলে এনেকুৱা ঠাইত আহি বহি দি ধুনীয়াকৈ বহিবলৈ ধুনীয়াকৈ সেই মানে আৰু কি আৰু শান্তি ল'বলৈ বঢ়িয়া ঠাই আৰু এইবিলাক একদম মজা ঠাই অৱশ্যে ইমান ধুনীয়া ঠাইত ইমান পুৰণি ইতিহাস জড়িত হৈ থকা ঠাই হিচাপত কিন্তু মানুহ ইয়াত ইমানো বেছি সমাগম নহয় আৰু আমি ওৰাঙত বেছি দূৰ নহয়তো শিঙৰি আৰু ওৰাং বেছি দূৰ নহয় আমিয়ে ইমান শিঙৰিলৈ আহি থাকোঁ কিন্তু আমিয়ে গম নাপাওঁ গতিকে সেইটোৱে কথাবোৰ আমি জনাবও লাগিব যে আমাৰ অসমত ইমান ধুনীয়া ধুনীয়া ঠাই আছে আৰু সেইকাৰণে মই প্ৰচেষ্টা আৰম্ভ কৰি দিছোঁ আৰু আপোনালোকেও সহায় কৰিব ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব আৰু চৰকাৰেও এই ক্ষেত্ৰত যথেষ্ট ভূমিকা ল'বলৈ আছে কিন্তু মই ভাবোঁ আৰু সেয়াই কথা অলপ ফটো উঠো ৰ'ব এয়া একদম মা জেঠু জেঠাই পুৰা ফটো উঠি আছে চাওকচোন আপোনালোকো আহিব দেই বহুত ধুনীয়া ঠাই মহাদেৱে অভিশাপ দিছিলে বোলে সেইকাৰণে ভাঙিছে মানে বিশ্বকৰ্মাই বোলে নিজৰ মন্দিৰটো ধুনীয়াকৈ বনালে মহাদেৱৰটো বোলে মানে সেয়া আৰু মহাদেৱৰ এটা কথা ন মই ইয়াতে মানে বহি ফিল কৰিছোঁ আৰু মানুহ হেৰাই যায় কিন্তু সময়ো গতি কৰে কিন্তু শিল্প থাকি যায় গতিকে শিল্পীয়ে সৃষ্টি কৰা শিল্প কেতিয়াও হেৰাই নাযায় এয়া চাওকচোন কি ধুনীয়া শিল্প
ইতিহাসবোৰ সোঁৱৰিলেহে আমি হৈ থাকিব পাৰিম ন গতিকে ইতিহাস সোঁৱৰিবলৈও আহিব দেই এনেকুৱা ঠাইবোৰত বহুত ভাল লাগিছে সঁচাই কৈছোঁ মই বহুত ভাল লাগিছে মোৰ নিজৰ ফালৰ পৰা গ্ৰান্টি দিছোঁ আহি বিৰাটেই ভাল পাব আৰু ওৰাং হৈ যদি আহে আমাৰ ঘৰতো সোমাই যাব পাৰোঁ ওৰাঙৰ ৰসগোল্লাৰে চাহ খুৱাম আৰু এইকেইদিন বিহুৰ সময়ত যদি আহে চিন্তাই নাই পিঠা পনা চব আছে মজাছে খাব পাৰিব এতিয়া বহুত কথা পাতিলোঁ এতিয়া বিশ্বকৰ্মা মন্দিৰলৈ যাওঁ ন বিশ্বকৰ্মা মন্দিৰৰ মানে ভগ্নাৱশেষটো আছে কিন্তু মন্দিৰটো অকণমানকৈ আছে ভগ্নাৱশেষৰ ভিতৰতে মই এনেকৈ ক'লে বুজি নাপাব আপোনালোকে দেখাই দিওঁ বোলো তেতিয়া বুজি পাব বোলো জয় বাবা বিশ্বকৰ্মাক এইখিনিতে সেৱা কৰি লৈছোঁ এইখিনিতে আৰু এনেকৈ যাওঁ এয়া আমাৰ জেঠাইহঁত গৈছে ভিতৰত যাম ন ভিতৰ মানে কি আৰু মন্দিৰ সেইখিনিতে যাম ন পূজা বিশ্বকৰ্মা দেৱক পূজা কৰা হয় গতিকে চেণ্ডেল খুলি লৈছোঁ গৈ থাকোঁ আমাৰ বিশ্বকৰ্মা দেৱৰ ওচৰত যাওঁ ব'লক বাপৰে বিশ্বকৰ্মা দেৱ ডিকি দাদাই সেৱা কৰিছে তাৰো বিশ্বকৰ্মা আছে ন ফেক্স মেচিন ময়ে সেৱা কৰিব লাগিব মোৰো মেচিন আছে নহয় মেচিনশাল বিশ্বকৰ্মাই আমাক খুৱাব আৰু ন ডিকি দাদা সেইকাৰণে সেৱা কৰিছা ন বিশ্বকৰ্মা বাবাই আমাক খুৱাব আৰু ডিকি দাদাকে মোকে আৰু এয়া বিশ্বকৰ্মা মন্দিৰ এতিয়া মানে যেনে তেনে পূজা কৰে আৰু মন্দিৰটোতো পূৰা মন্দিৰটো হোৱা হ'লে এতিয়া কেনেকুৱা ধুনীয়া দেখা হ'ল হয় ন চাওকচোন এইখিনিৰ পৰা আৰু কি ধুনীয়া লাগিছে বিশ্বকৰ্মা আকৌ বনাব কেতিয়াবা অঁ তেওঁ নিজে ইচ্ছা কৰিলে নিজে বনাব ন তেওঁৰ মন্দিৰ এতিয়া বিশ্বকৰ্মা দেৱক সেৱা কৰি যাওঁ আৰু যাব ওলাইছোঁ বহুত ভাল লাগিল বিশ্বকৰ্মা আজি আকৌ আহিম কেতিয়াবা আৰু মোৰ চেণ্ডেল জগত তলত থৈছোঁ চাগে এইয়া বলক 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 মা সাৱধানে এইফালে আমি এৰিলোঁ আৰু ইফালে ইয়াতে আছে বোলে পুখুৰী বৰ ধুনীয়া বহুত পুৰণি বহুত বছৰ পুৰণি পুখুৰী বোলে ধুনীয়া ঠাইত মন্দিৰ বনাই লৈছিলে নিজৰ পুখুৰী পাহাৰ একদম বেশ আছে আপোনালোকক মই এতিয়া জুম কৰি দেখাব নোৱাৰিম দেখিছানে জেঠাই সেইফালেও সৰু সুৰা আছেতো পুৰণি শিল সেইফালে মোৰ গোটেই কপালখন সেন্দুৰ হৈ গৈছে ন আৰু ইফালে চাওক আমাৰ সৰু শৰ্মা হাই কৈছে সৰু শৰ্মা মোমায়েকৰ ঘৰত আহিছে ককায়েকৰ লগত মাঘত অহা নাই মালে মনত পৰা নাই হা মালে মনত পৰা নাই বিহুত অকলে পৰিছে মানে পৰা নাই ভাল লাগিছে বাৰু ইয়াতে মা মাকলে মনত নপৰে পৰে বাৰু এনে অলপ চলপ আৰু বিহুত মাক দেউতাকক এৰি সি মোমায়েকৰ ঘৰত আছে দেখিছে সৰু শৰ্মাই আৰু তাৰ বোলে মাকলে মনতো পৰা নাই কি দুষ্ট চলিয়ে ই হা কি দুষ্ট চলি এতিয়া সি মোক কিবা পাৰ্ক দেখাবলৈ লৈ আহিছে আৰু ভিডিঅ'টো আজি ইয়াৰ পৰাই শেষ কৰোঁ ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যদি ফেচবুকত চাই আছে শ্বেয়াৰ কৰি দিব আৰু যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি দিব টাটা বাই বাই লাভ ইউ অল কৈ দিয়া লাভ ইউ অল কৈ দিয়া মই পাহৰি গৈছে আই লাভ ইউ অল বাই বাই